নমস্কাৰ মোৰ অসমবাসী ৰাইজ, মই আজি আপোনালোকৰ ওচৰলৈ আন এটা ব্লগ লৈ আহিছোঁ। ৱাও, এইখন হৈছে মুম্বাই চিলিং ব্ৰিজ। এতিয়া মামা পাপা আৰু মই গৈ আছোঁ যাযাবৰ নামৰ ভূপেন কাকাৰ এটি সুন্দৰ অনুষ্ঠানলৈ। এতিয়া আমি পাই গ'লোহি বেন্দ্ৰা ৰংচেদা অডিটৰিয়াম। আজি পাপুল এক্টিভিটিছৰ লগতে विनीत अंकल, दास अंकल, किरण अंकल, रीतम अंकल আৰু ইন্দ্ৰ अंकলেও বজাব। এই অনুষ্ঠানটোৰ বিশেষত্ব হৈছে খুবেই ভাল লগা কথা, ভূপেন কাকাৰ 10টা গান মাৰাঠীলৈ অনুবাদ কৰা হৈছে। পাপাহঁতৰ এতিয়া চাউণ্ড চেক হ'ব। এয়া জজু अंकल। Chini Pareen. Oh, nice name. Very good. আজি অনুষ্ঠানটোত জজু আংকাল, ৰূপজ্যোতি বৰ্মা, অনিন্দিতা আন্টি, ৰাজ বৰ্তা, ময়ূক বৰ্তা, বৈজু মংগেশকাৰ, মহালক্ষ্মী দিদিয়েও গাব। হালিকি পুৱা ৰদানে দেখিলে তোমালৈ মোৰ মনতে পৰে বুকু দুখা হিম হৈ থাকে কিজানি তোমাতে উৰিব পাৰে। অ' মাই গড, কি সুন্দৰ গান গাই থৈছে মহালক্ষ্মী দিদিয়ে। মই খুব ভাল পাওঁ এই গানটো দিদিৰ। পাপাহঁতৰ চাউণ্ড চেক আৰম্ভ হৈ গ'ল। সেয়া পাপন বৰ্তাও আহি পালেহি। মই পাপন বৰ্তাক মাত লগালোগে। Another name from the Bollywood and Assamese music industry, with his name itself is an identity, Papon. He is our guest of honor today. I don't want to speak anything more than this about Papon. We know him all. We love him. এয়া এতিয়া বন্তি প্ৰজ্বলন কৰিছে আমাৰ খুবেই মৰমৰ জাহ্নু বৰ্তা, ময়ূক বৰ্তা আৰু পাপন বৰ্তাহঁতে। পাপন বৰ্তাক দেখি মোৰ গান এটা মনলৈ আহি গৈছে। তোমাৰ কথা ভাবিলে জোনাক উপচি পৰে। হাত চাপৰি বন্ধ হ'ব নালাগে। ধন্যবাদ। বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কুলি মেলে ছায়া হৈ Thank you so much. All guests, could you please kindly take your seats? Thank you very much for your patience and cooperation. ज्या गीतकारांनी ही गाणी मराठीमध्ये पुन्हा एकदा ठाकुर ने इस गाने को मराठी में अनुवादित किया है, जिसकी ट्यून, जिसके तर्ज भूपेंद्र की बनाई है।
बड़ा भाग्यशाली हूँ कि मुझे भी इस प्रोजेक्ट में इस गाने के लिए मुझे चांस दिया है। मैं एसोसिएशन का बहुत बहुत आभारी हूँ। प्री ऑक्यूपेशन की वजह से मैं आज के इस कार्यक्रम में हाजिर ना हो सका, जिसके लिए मैं क्षमा चाहूँगा। সুৰেশ ৱাৰকাৰজী কিবা কাৰণত আহিব নোৱাৰিলে। পোনপ্ৰথমে মই অসম এছ'চিয়েশ্যন মুম্বাইৰ সমূহ সদস্যলৈ মোৰ হিয়া ভৰা ধন্যবাদ জনাইছোঁ। ৰজা करे आकार निशब्द सदा वो गंगा तुम गंगा बहती हो क्यों रिश्ता है पार दरिया पार करे आकार निशब्द सदा वो गंगा तुम वो गंगा बहती हो মই এটি যাব ধরার দিনে দেখাঙে রর নিবিচারি যাব মই এটি যাব পরা মিসিসিপি হই বলগার রূপ সালো অটোয়ার পরা অস্ট্রিয়া হই প্যারিস ভাবতি ললো মই ইলোরার পরা পুরনির শিকাগোলে করিয়ালো গাড়ি বর্ষের দুসম্বের মিনারত শুনা পালো মার্ক টুৱেইনৰ সমাধি পঢ়ি গৰ্গীৰ কথা কলো বাৰে বাৰে দেখো বাটৰ মানুহ আপোন হৈছে বৰ এই মই যাযাব এয়া ময়ূক বৰ্তাৰ পৰা শ্ব' ষ্টাৰ্ট হৈ গ'ল আৰু ভূপেন ককাৰ চিডিসমূহো উন্মোচন হৈ গ'ল। সেইজনী মোৰ কিউটি মামা বহি আছে। যদিও তেওঁলোক অসমীয়া নহয়, কিন্তু কি বজাইছে, চেলুট মাৰিবলৈ মন গৈছে একদম। এয়া মহালক্ষ্মী দিদি, মই তেওঁকো মাত লগালোগৈ আৰু মোক খুব মৰম কৰিলে, আশীৰ্বাদো দিলে। মোৰ মনটো ভাল লাগি গ'লগৈ। दुर्भागी का झालास रे तू एकाकी विदेशी बंधू दुर्भागी का झालास रे तू एकाकी শুভ সন্ধ্যা। Good evening. मैं धन्यवाद देना चाहूंगा मेरा बहुत बहुत पुराना दोस्त जतिन शर्मा, मुझे इस शो में शामिल किया है। Such a lovely band that playing, एक जोरदार तालियां हो जाए इनके लिए। মানুষের জন্যে জীবন
জীবনের জন্যে একটু সহানুভূতি কি মানুষ পেতে পারে না ও বন্ধু? মানুষ মানুষের জন্যে, জীবন জীবনের জন্যে একটু সহানুভূতি কি মানুষ পেতে পারে না ও বন্ধু? মানুষ মানুষের জন্যে। मैं एक्चुअली मराठी में भी बोल सकती हूँ, मैं थोड़ा बहुत एसएमएस भी बोल सकती हूँ। सौभाग्य सबसे पहले जतिंदा का बहुत बहुत शुक्रिया कि मुझे उन्होंने 2 बहुत ही मीठे गाने दिए इस एल्बम में। मेरा बहुत ही पुराना संपर्क है मराठी फिल्म या फिर मराठी जो क्षेत्र है उससे भी और एसएमएस से भी। मुझे बहुत अच्छा लगता है जब भी मैं असम जाती हूँ तो मुझे बा कह के लोग बुलाते हैं। बहुत मेरे लिए बड़ी बात है। मैंने बहुत सारे गाने किए हैं एसएमएस में, मराठी में भी किए हैं, लेकिन आज इस मंच पर मुझे ये बहुत गर्व हो रहा है कहने के लिए कि मैंने एक ऐसे संगीतकार के कंपोज किए ऐसे 2 गाने गाए हैं। और मेरा ये बहुत सौभाग्य रहा कि मैं भूपेन दास से मिली हूँ और मैंने उनके सामने बैठकर रिकॉर्डिंग स्टूडियो में उनके गाने मैंने डब किए हैं, रिकॉर्ड किए हैं। दिल हूँ करे घबराए, घन धम धम करे गर जाए, एक बूंद कभी पानी से मोरी अखियों से बरसाए। दिल हूँ करे घबराए। দিগন্ততে হাহাকার হব, দিগন্ততে হাহাকার হব। হম হম করে মুরাই, কোনে নিদ্রা হয় মুরাই, পুত্র হইবই কি মতে তরুণ, আই দূরে হয় ময় মরুণ। বুকু হম হম করে মুরাই, দেহরে চন্দ্রমা নালে ঠাই আবনে, মরণী কারিনা
বিচৰা নাই বিচৰা স্বৰ্ণ অলংকাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰাম বিচাৰো মৰমৰ মানে আকাশী গংগা বিচৰা আদৰৰে কতনৰ মহা মহা নগৰীতে কতনবাৰ হেৰুৱালো মৰম যদি মৰম ফেৰি ফেৰি মৰম যদি মৰম ফেৰি ফেৰি হোৱালো বোলে সুধা ভাগি যায় মোৰ মন সংশয় বাহিৰুৱাই মই আছো আগতীয় ওৰে বিচৰা জননী ভাগি যায় Big round of applause for all the musicians. They are playing so beautifully. Konto Das on drums and high percussion. Then we have our very own Papu left bass. Thank you, gentlemen. Thanks from the bottom of our hearts, from the audience as well as from the committee. আশা কৰোঁ মোৰ লগতে আপোনালোকেও নিশ্চয় এই অনুষ্ঠানটো চাই ভাল পালে। ওম নমঃ শিৱায়। এইদৰে মই আপোনালোকৰ ওচৰলৈ নতুন নতুন ব্লগ লৈ আহি থাকিম। আপোনালোকে মোৰ এই ব্লগটো চাই কেনেকুৱা পালে জনাব কিন্তু দেই। আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু যোনে যোনে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব দেই। শ্ব'ৰ শেষত এয়া মোৰ ফ্ৰেণ্ড শিৱানীৰ লগত অলপ টাইম পাছ কৰিলোঁ যিহেতুকে মোৰ ষ্টেজ প্ৰিয়। পাপাই গামোচাখনো দি দিলে মোক মজ্জা। এয়া আমাৰ সকলোৰে পৰিচিত যতীন শৰ্মা আৰু মোৰ মাইনা বৰ্তা। বৰ্তা এজন খুব ভাল মিউজিক ডাইৰেক্টৰ। মোক খুবেই মৰম কৰিলে বৰ্তাই। লাভ ইউ বৰ্তা। হৰ হৰ মহাদেৱ বম বম।